হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গুৱাহাটীখনতো পুৰা তোমাৰ নাম কি হৈ গৈছে। আৰু মই আজি গৈ আছোঁ ফেঞ্চি বজাৰত। আৰু ভাবিছোঁ আহোঁতে যদি জল্দি আহি পাওঁ তেনেহ'লে ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত সোমাই আহিম বুলি। চাওঁ কি হয়। গৈ পাই বাই ল'লে এটা স্কাৰ্ট, 300কৈ আছিলে স্কাৰ্টবোৰ, উলেন স্কাৰ্টবোৰ। তাৰপিছত মই ল'লোঁ এটা গৰম পেণ্ট। সেইটো ভিডিঅ' কৰা নহ'ল চাগে ৰাইজ, কি ক'ম আৰু পাহৰি গৈছোঁ। তাৰপিছত আমি গ'লোঁ বেগ হাউচত, আৰু বেগ হাউচত এইবাৰ বুটছৰ কালেকশ্যনবোৰ বহুত ধুনীয়া আছিলে, আৰু কিছুমান চেলছতো আছিলে, চেল লগাই থৈছিলে 650কৈ। আমি এযোৰ ল'ম বুলি ভাবিছিলোঁ, কিন্তু তাৰ এটা যোৰ বিচাৰিয়ে নাপালোঁ গাইজ, সেইকাৰণে লোৱা নহ'ল। আৰু বেগৰ কালেকশ্যনবোৰো ভালেই আছিলে বাৰু তাত, আৰু কোৰিয়ান শ্বুজবোৰো আছিলে। আৰু গাইজ আমাৰ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত যোৱা নহ'ল, কাৰণ আমাৰ দেৰি হৈ গ'ল, আন্ধাৰেই হৈ গ'ল। আমি আহোঁতে ম'ম' আৰু পকৰা খাই আমি ঘৰলৈ বুলি উভতিলোঁ গাইজ। আৰু পিজ্জা এটা পেক কৰি লৈ আহিছিলোঁ বাৰু, সেইটো আকৌ ঘৰত আহি খালোঁ। তেনেহ'লে আজি টাটা বাই বাই, পুনৰ এটা মিনি ব্লগত লগ পাম।